এইপিনে মই মাংস দিছোঁ মুছফিক মানে ভিন্দোৱে দিছে এইপিনে মটন আৰু বাও মাংস দিছে ধুনীয়া দিছে ন খালিটো চব মাংসই দিছে আমাৰ গাড়ী পাংচাৰ হৈ গ'ল কি কপাল এদিন ওলাই আহোঁ সেইটোতো এনেকুৱা হৈ যায় পায় তো হাই গাইস এতিয়া মই ৰেডি হৈছো দেখিছে নহয় গুটে একদম আজি একদম ইয়া মাজপাই ফালি লৈছো মানে হিন্দুটো ধুনিয়াকে লগাম আৰু ইয়ালৈকে তাৰ পাছত এতিয়া চুলি ষ্ট্ৰেট কৰিলো কেনেকুৱা লাগিছে জনাব এয়া ষ্ট্ৰেটনাৰটো দেখিছে নে আইকনিকৰ বিৰাট দাম লৈছিলে পাই এয়া 9000 নে 8000 মান লৈছিলে ভিউজ 5 বছৰ আগতে লোৱা মাৰ পৰা একদম মৰম মাক একদম মৰমত কৈ লৈ দিছে আৰু দেহা ইয়াতে কি মানে দোকান পাতিছে ইমান লেতেৰাটো হৈ আছে গা পা ধুই কোনে কব কওকচোন গা পা ধুই ৰাখিছো বুলি তাৰছতে দেহা কাপোৰ এয়া দেহাই কাপোৰযোৰ উলিয়াই ৰাখিছো এইযোৰে পিন্ধি যাব সফাকে যিহেতু এতিয়া বৰ ৰদু গৰমো হৈছে মোৰ হিচাপে মানে এতিয়া বেছি কি কইছা তুমি যাবলে আছে নহয় বলা আৰু অলপমান ষ্ট্ৰেট কৰি লৈছো যেহেতু বহুত বছৰ পাছত কৰিছো যে সেইবাবে ভাবিলো আজি অলপমান সৰস্বতী পূজা দিন সাজি কাচিয়ে যাওঁ আৰু কথা এটা এয়া ষ্ট্ৰেটনাৰ বিৰাট ভাল দেই মানে বহুত ধুনীয়া শাইনিং এটা দিয়ে আপোনালোকে চাগে দেখিয়ে গম পাইছে ন সেয়াই যদি আপোনালোকে এই ষ্ট্ৰেটনাৰটো বিচাৰিছে তেনেহ'লে হেয়া ববি ওলাই আছে ওলোৱাৰ পিছত দেখাব দেই এইটো দুগা খেলি আছে দুগু মা নহয় এইটো পাপা ওলালো ৰাইজ আপোনালোকে দেখিছেনে কেনেকুৱা লাগিছে জনাব ভালকে দেখাম বাৰু এতিয়া বাৰু ঘৰৰ পৰা ওলাইছো বাবে ভালকৈ দেখাব নোৱাৰো দেহাৰ পানী বটলটো লৈ লওঁ ৰ'ব দেই এয়া কিবা ললো দেহাৰ পানী বটলো ললো এতিয়া ওলাও যাবলে মই আৰু বাই মোৰ লগৰ ছোৱালী যোৱা কথা আছিলে কিন্তু কাই নোৱাৰিব এতিয়া তো অলৰেডি এয়া মায়ে নাযায় কেনেকুৱা লাগিছে হা মোকো দেখাই দে এবাৰ মানুহবোৰে মোকোতো চাব বিচাৰিছে ধুনীয়া লাগিছে এইটো দুগু ওলালো ইমানে মানে ৰ'দো গৰম দিনৰ নিচিনা ৰ'দ পায় হয় নে বাৰু মা ব'লা ধুন এয়া আৰু চাৰ্জাৰ আৰু এয়া লৈ মেলি গৈছো আৰু ইমানে ৰ'দ পৰিছে মানে কি হ'ব আপোনালোকৰ তাত পৰিছে নে বাৰু নে মোৰ ইয়াতে পৰিছে বাৰু এতিয়া ওলালো গাড়ীতে বহিলো আমি সকলো গৈ আছো আৰু ক'ত যাম একো ডেষ্টিনেশ্যন নাই প্ৰথমতে গৈ পূজাটো দি কিবা এটা খামগে বিৰাট লাগিছে মানে ৰখিব পৰা নাই আৰু ইমানে ভোক লাগিছে পটাপট খাওঁ তাৰপাছত খাওঁ আৰু কি কৰোঁ তো গৈ থাকোঁ ইয়াতে গুচি আহিলে ন ইয়াতে গুচি আহি এতিয়া বহি আছে মামা ঐ মামা পুৰা সাজি কাচি গৈ আছে ন ধুনীয়াকে বাপৰে ছোৱালী পুৰা গৈছে এটা কলেজৰ দিনবোৰলৈ মনত পৰি গৈছেগে দেখি ভাল লাগিছে ল'ৰা ছোৱালীবোৰক দেখি একদম কলেজৰ দিনবোৰলৈ মনত পৰিছে আমিও আগতে একদম এনেকৈ ফটো স্ক্ৰিপ কৰোঁ নহয় সঁচাকৈ এতিয়া চাওকচোন নেক্সট বছৰৰ পৰাতো আৰু অহা বছৰৰ পৰাতো দেহাৰ লগত স্কুললৈ যাব লাগিব মই মোৰ আৰু তেতিয়া ঘূৰি ফুৰা নাই আৰু স্কুলতে গৈ বহি থাকিম অলপমান ঘূৰি পিনি চিধাই গ'লোঁ মন্দিৰলৈ দেহাক লৈ কিন্তু দেহাক লৈ পিনি চাকি জ্বলাবই নোৱাৰিলোঁ ইমান দুষ্ট সেইবাবে অকলে অলপমান ধূপ জ্বলাই আহিলোঁ আৰু তাত মই ভিডিঅ' নকৰিলোঁ কেলেকি মানুহৰ ওচৰত ভিডিঅ' কৰি থাকিবলৈও ভাল নালাগে আৰু ভগৱানৰ মন্দিৰত কেনেকৈনো মোবাইলটো উলিয়াই ইমান ভিৰ ভাৰত কৰিম সেয়াই নকৰিলোঁ আৰু এয়া দেখিছে নহয় বিহু এপাক নাচ
এতিয়া নামিছো দেহাৰ কাৰণে কিবা এটা ল'বলে ভোক লাগিছে বিস্কুট তাকে লৈ লওঁ তাৰ পাছতে ওলাম আৰু ভোক লাগে চিপছকে খাম ইমান গৰম হাত দিব চিলাই ললো হয় ব্লাউজটো গৰমে উঠিছে এয়া খাওঁ খাবলৈ পালোহি কিন্তু এটা বেয়া দেহাই ইয়াতে শুইয়ে থাকিলে সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু আমাৰ গাড়ী পাংচাৰ হৈ গ'ল মানে কি কপাল এদিন ওলাই আহোঁ সেইটোতো এনেকুৱা হৈ যায় পায় উপায় নাই এতিয়া কি কৰিব আৰু দেহাটো শুৱাই লৈছোঁ ভালেই অলপমান হৈ গ'ল কিন্তু ভাত নোখোৱাকৈ হ'লে যে সেইটোৱে বেয়া হ'ল গাড়ীটো পাংচাৰ হৈ গ'ল গম পাই টায়াৰ কেনেকুৱা লাগিছে আৰু টায়াৰ পাংচাৰ হৈ গ'ল কি যে কপাল এদিন ওলাই আহিছোঁ দেখিছ মুখ লাগিলে মুখ উপায় নাই কিন্তু ইয়াত ভাল লাগিছে ক'তোৱে খালী নাই যেনে তেনে ইয়াত খালী পাইছোঁ ঠাণ্ডা একদম দেহা আৰু এতিয়া মই আৰু কি আৰু মাকৰ দায়িত্ব কৰি আছোঁ আৰু শুৱাই আছোঁ ফটো চটো ল'ম ভাবিলোঁ লোৱা নহৈছে আৰু ফটো কেইটামান ল'ম কিন্তু এইপিনে কঁকাল বিষাই গৈছেগৈ উঠিলে সাৰ পালে এতিয়া ভাত খাব ন অঁ যা পাপা নহয় ন মোক কৰিল অঁ জেঠাই লাগে এয়া এতিয়া আমাৰ খানা আহিলে এইপিনে মই মাংস দিছোঁ মুছফিক মানে ভিনদৈ দিছে এইপিনে মটন আৰু বাও মাংস দিছে ধুনীয়া দিছে ন থালিটো মটন মটন চিকেন মটন মাংস ইজনী লাজ দিবলৈ প্ৰথম থাকে মোক অলে এইটো খাবা ন তুমি প্ৰথমতে লোৱা প্ৰথমতে পাপৰটো খাব प्याज आलू भाजी खा शुकान आलू भाजी भात खा खाब লেতেৰাটো একদম লেতেৰা লাগিছে মই চফা হৈ আহিছিলা বগা চাৰ্ট পিন্ধি আইতাই কি বুলি ক'ব বাৰু কেনেকুৱা লাগিলে খাই মুছফিক মজা ইয়াম্মি মই ভাল পালোঁ মোৰতো গোটেই প্লেট চিটা চট তিনিবাৰ ভাত লৈছোঁ মই যা মেকুৰী আছে যা আহা আহা ঘৰ যাম আহা গ'ল জেঠু গ'ল হ'ব ব'লা কেলে কৰি আছা তুমি ইমানকে ইছৰা কাপোৰ চা না কাপোৰ চাচোন জেঠু মামাম কৰি দিয়া জেঠুক দি দিয়া আয়ো জেঠাইকক চুমা দি দি একদম খুব তেলীয়া হৈছে দিনে দিনে ডাঙৰ যিমান হৈ গৈ আছে চবতে বাপেককে দেখে আৰু আমি গৈ আছো ঘৰলে বেছি দেৰি বাহিৰত নাথাকো গা চা বিষাই গৈছেগে ঘৰ গৈ অলপমান শুই যাম তাৰপাছত ব্লগটো আৰু ঘৰৰ পৰা একদম এণ্ড কৰি দিম দেই পালোহি একদম অৱস্থা চবৰে এইটো শাৰীটো খুলিয়ে দিলে আধা আধি এতিয়া ঘৰ পাই আৰু এতিয়া শুম তো আজিলৈ সিমানে আৰু ব্লগ কণ্টিনিউ ব্লগটো চাই কেনেকুৱা পালে জনাব আৰু আজিলৈ সিমানেই বাই 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 বল দে